এতিয়া তেল এটোপা ঘঁহি দিমনে? মাকে ক'লে। দে আই। এই বুলি মাকে ক'লত কাঞ্চলিয়ে তেল আনি ঘঁহাৰ চলতে কুকুৰটোৰ কাণৰ কাঁইটডাল মাকক দেখুৱাই ক'লে, আই চাহিচোন, এটা বৰ কাঁইট কাণৰ হতাত কেনেকৈ সোমাই আছে। মাকে ক'লে, সোমাব পাৰতো মৰাই, সি য'তে পায় ত'তে শুই ফুৰে। কাঁইটটো টানি উলিয়াই দে। মাকে এই বুলি কোৱাত কাঞ্চনীয়ে কাঁইটটো উলিয়াই দিলে আৰু ততালিকে সি কুকুৰ গুচি সুন্দৰ পুৰুষ এটা হ'ল। এই কথা দেখি মাক বাপেক আৰু ওচৰ চুবুৰীয়া সকলোবোৰ বিস্ময় মানি তাক কি কথা কি বতৰা বুলি সুধিলত সি সকলো কথা ভাঙি পাতি ক'লে। সকলোৱে আচৰিত মানি আনন্দ পালে। কাঞ্চনী আৰু তাইৰ মাক বাপেকে আনন্দত বিভোৰ হৈ জোঁৱেকক লৈ মহাসুখেৰে থাকিল। কুকুৰ এটা গুচি মানুহ হ'ল। এই কথা চাৰিওফালে ওলাই পৰিলত ৰজাই শুনিবলৈ পাই কাঞ্চনীৰ গিৰিয়েকক মতাই নি কি কথা কি বাৰ্তা বুলি সুধিলত সি ৰজাক সকলো কথা ক'লে। ৰজাই সন্তোষ পাই তাক তেওঁৰ ঘোঁৰাশাল চাওঁতাৰ বিষয়খন দি ৰাখিলে। ইকান সিকান কৈ লাহে লাহে গৈ ৰজাৰ কাণত পৰিলগৈ যে ঘোঁৰাশাল চাওঁতা চিটোতা বিষয়াজনৰ ঘৈণীয়েকজনী বৰ গুণী আৰু বৰ শুৱনি, দীপলীপ তিৰোতা। ৰজাই ভাবিলে যে এনেজনী তিৰোতা ৰজাৰহে যোগ্য। এতেকে তাইকে আনি মোৰ কুঁৱৰী পাতিম। ইয়াকে ভাবি ৰজাই তেওঁৰ ঘোঁৰাৰ বিষয়াক ক'লে যে সি ঘৈণীয়েকক ৰজাৰ অন্তপুৰলৈ পঠিয়াই দিব লাগে। সি ৰজাৰ কথাত কোনোমতে মান্তি নহ'ল। ৰজাই বাৰে বাৰে কৈও ঘোঁৰাৰ বিষয়াক সেই কথাত কোনোমতে মান্তি কৰিব নোৱাৰি তাক বন্দী কৰি থোৱালে। গিৰিয়েকক বন্দী কৰি থৈয়েই ৰজাই ঘৈণীয়েক কাঞ্চনীৰ ওচৰলৈ নিজে আহি নানা প্ৰকাৰে কাঞ্চনীক তেওঁৰ কুঁৱৰী হ'বলৈ বুজাবলৈ চেষ্টা কৰিলে। কিন্তু তাই একোতে সেই কথা মান্তি নহ'ল। ৰজা ফুটা হৈ উভতি গৈ ভাবিলে যে গিৰিয়েক জীয়াই থাকে মানে কাঞ্চনীক মোৰ কুঁৱৰী কৰিবলৈ সন্মান কৰাব নোৱাৰোঁ। সেই দেখি তাইৰ গিৰিয়েকক মাৰি পেলাই বাটটো মুকলি কৰি লওঁ। ইয়াকে ভাবি ৰজাই কাঞ্চনীৰ গিৰিয়েকক খালত দিবলৈ হুকুম দিলে। ৰজাৰ বৰচৰাৰ মুখতে কাঞ্চনীৰ গিৰিয়েকক খালত দিছে। কিন্তু এই কথা কাঞ্চনীয়ে তেতিয়াও একো বুজ পোৱা নাই। তাই ৰংমনেৰে ঘৰত জালিতাত এখন বৈ আছে। এনে সময়ত এজনী কাউৰীয়ে খালত দিয়া কাঞ্চনীৰ গিৰিয়েকৰ গাৰ পৰা ওলোৱা তেজ খাই ঠোঁট ৰঙা কৰি আহি কাঞ্চনীৰ ওচৰতে পৰি ছটফটাবলৈ ধৰিলে। এবাৰ কাউৰীজনীয়ে মাত লগালে, কাচনি কাচনি নববি কাচনি, জালিতাত এবেলি থ, বৰচৰাৰ মুখতে ৰজাই খালত দিছে তাকে চাবলৈকে বল। এই কথা শুনি কাঞ্চনীয়েও কাউৰীজনীৰ ফালে চাই তাইৰ ঠোঁটটো দেখি গাত লাই সৰিয়হ ফুটা যেন পালে। কাঞ্চনীয়ে কাউৰীক সুধিলে, কাউৰী কাউৰী অজাতি কাউৰী, কি খাই বোলালি ঠোঁট? কাউৰীয়ে উত্তৰ দিলে, কাচনি বাই, মই অজাতি কাউৰী, একো খাই নোবোলাওঁ ঠোঁট। বৰচৰাৰ মুখতে গিৰিয়েৰক খালত দিছে, তেজেৰে বোলালোঁ ঠোঁট। এই কথা শুনা মাত্ৰকে কাঞ্চনীয়ে জালিতাত এৰি ভিতৰ সোমাই সেন্দুৰৰ ফুট আৰু ৰেঘা পিন্ধিলে। সকলো অলংকাৰ পাতি পিন্ধিলে আৰু সামৰণৰ ভাল ৰিহা মেখেলাযোৰ পিন্ধি ধাননিৰ মাজেদিয়েই বাট সোমাই লৰি ৰজাৰ বৰচৰাৰ ফালে ঢাপলি মেলিলে। ইফালে চাওদাঙে কাঞ্চনীৰ গিৰিয়েকক তাৰ ভৰিৰ ফালৰ পৰা কুন্দা শালত চেপি আনি থাকোঁতেই গিৰিয়েকে দূৰৰ পৰা কাঞ্চনী লৰি অহা দেখি বিনাই ক'লে, ধাননি ধাননি নাহিবি কাঞ্চনী, ধান পাতে কাটিব গা, মোৰে বিলাই যি হবৰ হওকে ঘৰলৈ উভতি যা। কাঞ্চনী লৰি আহি থাকোঁতেই গিৰিয়েকৰ কথা শুনি উত্তৰ দিলে, কাটিলে কাটকে ধানৰে পাতে গা, তালৈ নকৰোঁ কাণ, তোমাৰ লগতে হম শয়নতৰি, নাৰাখো দুখুনী প্ৰাণ। এই বুলি কাঞ্চনীয়ে গিৰিয়েকৰ ওচৰ পাই দীঘল দি গিৰিয়েকক সেৱা কৰি গিৰিয়েকৰ লগতে শালতে মূৰটো সুমুৱাই দিলে। কোনেও তাইক হকা বাধা কৰিবলৈ সাহ নকৰিলে। অলপ পৰ পিছতে দুয়োৰে জীৱ দুটিয়ে ভেল দুটা এৰি গোসাঁইৰ ওচৰলৈ উৰি গ'ল। ৰজাই এই বাতৰি শুনিলত বেজাৰ কৰিবলৈ ধৰিলে।
কাছনি জাবৰে শুনিলোহেঁতেন, চকুৰি লগোৱাৰ লগত দিলোহেঁতেন, কাছনি জাবৰে শুনিলোহেঁতেন, দোলায়ে ঘূৰায়ে পঠালোহেঁতেন। কাছনি জাবৰে শুনিলোহেঁতেন, গিৰীয়েকক খালত নিদিলোহেঁতেন। শোক কমিলত ৰজাই কাঞ্চনী আৰু তাইৰ গিৰীয়েকক নৈৰ কাষত সৰি দিবলৈ মন্ত্ৰীক হুকুম দি ক'লে, নৈৰ এপাৰে কাঞ্চনীক আৰু আনপাৰে গিৰীয়েকক সৰি দিয়া। কাঞ্চনীক চন্দন, সৰল, পদ্ম, উৱৈ, গন্ধ-কৰৈ, ধূপ-ধূনা, ঘিউৰে সৰি দিয়া। গিৰীয়েকক চুৱাশুটি, শুকান চুৱাপাত ইত্যাদিৰে সৰি দিবা। ৰজাৰ হুকুম মতে মন্ত্ৰীয়ে কাম কৰিলে। দুয়োৰে চিতাত ধম ধম কৰে দুকুৰা জুই জ্বলিলে। এনেতে দেখা গ'ল যে দুয়োৰো চিতাৰ জুইৰ আগ দুটা পাৰৰ পৰা দীঘল হৈ আহি নৈৰ মাজত পাক খাই একেটা হ'ল। সকলোৱে এই কথা শুনি আচৰিত মানিলে। ৰজায়ো পিছত মন্ত্ৰীৰ মুখে এই কথা শুনি আচৰিত হৈ দুয়োখন মৰাশালিত দুজোপা গছ ৰুই দিবলৈ হুকুম দি ক'লে, কাঞ্চনীৰ মৰাশালিত আঁহত এজোপা আৰু গিৰীয়েকৰ মৰিশালিত বৰগছ এজোপা ৰুবা। কিছুকালৰ মূৰত দেখা গ'ল যে নৈৰ দুয়োপাৰৰ দুয়োজোপা গছে ফেৰ ধৰি ডাঙৰ হৈ দুয়োফালৰ পৰা আহি ঠিক নৈৰ মাজত মিলি এজোপা হৈ বাঢ়িবলৈ ধৰিছে। ইয়াতে সমাপ্ত।